Hello, welcome back to my channel. Students, today I am going to explain the play On the Face of It. Satro Sati Hokol aji On the Face of It ei natkhon moi tumalok pohuabole loisu aru agor previous video tut moi tumalok yar in the introduction disilu. Sorito gita hoise Mr. Lamb, Derry, 14 বছৰ এটা লৰা আৰু Derryৰ মাক. Before you read, this is a play featuring an old man and a small boy meeting in the farmer's garden. এখন নাটক হয় তাত কোন কোন আছে জন বৃদ্ধ মানুহ আৰু এটা সৰু লৰা আৰু কি কয় দুইজনে প্ৰথম ব্যক্তিজনৰ বাগিচাত মানে তেওঁলোকে কি কৰিব লগ পাব. The old man strikes up a friendship with the boy who is very withdrawn and defiant. আৰু হে বৃদ্ধ মানুহজনে হে লৰাটোৰ লগত এটা বন্ধুত্ব গঢ়ি তুলিব. যিটো লৰা বুলি কৈছে উইড্ৰন মানে টু ৰিটায়াৰ সমাজৰ পৰা যি নিজকে আঁতৰাই ৰাখে এণ্ড ডিফাইন মানে মতগৰ্বী অলপ মানে আকুগুজ. হোৱাট ইজ দ্য বন ডেট ইউনাইটছ দ্য টু আৰু এনেকুৱা এটা কি বান্ধোন আছে যিটো বান্ধোনে যে দুইজনকে মানে লগ লগাইছে বা দুইজনৰ মাজত এটা বন্ধুত্ব গঢ়ি তুলিছে. Scene 1. Mr. Lamb's garden. Mr. Lambৰ বাগিচা. There is the occasional sound of bird song and of tree leaves rustling. Derry's footsteps are heard as he walks slowly and tentatively through the long grass. He pauses, then walks on again. He comes from the screen of bushes, so that when Mr. Lamb speaks to him, he is close at hand and Derry is startled. Mr. Lambৰ বাগিচা চৰাই গীতৰ কাকলি শুনা যাব ব্ৰেকগ্ৰাউণ্ডত যিহেতু নাটক হয় এখন. ট্ৰি লিভছ ৰাষ্টলিং আৰু গছৰ পাত ধৰা পৰিব খৰখনি এটা শব্দ আৰু ডেৰীৰ মানে তাতে ভৰিৰ শব্দ শুনা যাব. সি কিয়নো বাগিচালৈ লাহে লাহে সি মনে সি সোমাই আহিব আৰু আহি পিনে এটা জোপোহাৰ আঁৰতে মানে সি কাষতে কাক দেখা পাব মিষ্টাৰ লেম্বক দেখা পাব আৰু মিষ্টাৰ লেম্বক দেখি ডেৰী আচৰিত হ'ব. মিষ্টাৰ লেম্ব মাইণ্ড দ্য এপলছ. ডেৰী হোৱাট হু ইজ দেয়াৰ. মিষ্টাৰ লেম্বে কয় আপেলবোৰ চাবা মানে গছৰ তলত ধৰা আপেল পৰি আছে. হোৱাট হু ইজ দেয়াৰ. ডেৰীয়ে কৈছে কোন হয় ইয়াত কোন আছে কি এনেকৈ কৈছে. মিষ্টাৰ লেম্ব ইজ মাই নেম. মাইণ্ড দ্য এপলছ. ক্ৰেব এপলছ ড'জ আৰ উইণ্ডফলছ ইন দ্য লং গ্ৰাছ ইউ কুড ট্ৰিপ. মিষ্টাৰ লেম্বে কৈছে মোৰ নাম লেম্ব আৰু আপেলবিলাক চাবা সেইবোৰ ক্ৰেব এপলছ আপেলৰ এবিধ প্ৰজাতি টেঙাজাতীয় এবিধ আপেল. ক্ৰেব এপলছবোৰ আছে বুলি কৈছে বতাহত তলহৰা ফল উইণ্ডফলছ ইন দ্য লং গ্ৰাছ আৰু ঘাঁহনিত মানে সেই তলহৰা মানে ফলবিলাক আপেলবিলাক কি হৈছে পৰি আছে. ইউ কি ট্ৰিপ তুমিও বুটলিব পাৰিবা তেনেকৈ কৈছে. ডেৰী আই থট দিছ ৱাজ এন এম্পটি প্লেচ আই ডিডণ্ট ন' দেয়াৰ ৱাজ এনিবডি হিয়াৰ. ডেৰীয়ে কৈছে মই আহিলোঁ মই ভাবিছিলোঁ যে এইখন এখন খালী ঠাই মানে ইয়াতে কোনো মানুহ নাই. আই ডিডণ্ট ন' দেয়াৰ ৱাজ এনিবডি হিয়াৰ. মই জনা নাছিলোঁ যে ইয়াত কোনোবা মানুহ আছে. মানে ডেৰীয়ে কি ভাবিছিলে মিষ্টাৰ লেম্বৰ বাগিচাত যেতিয়া সি সোমাই আহিল ডেৰীয়ে ভাবিলে যে ইয়াত কোনো মানুহ নাই আৰু সি সেইবাবে মনে মানে সি তালৈ আহিছিল আৰু কিন্তু সি মিষ্টাৰ লেম্বক দেখি তাত আহি মানে সি আচৰিত হয়. মিষ্টাৰ লেম্ব ডেটছ অল ৰাইট আই এম হিয়াৰ হোৱাট আৰ ইউ এফ্ৰেইড অফ বয় ডেটছ অল ৰাইট. মিষ্টাৰ লেম্বে কৈছে একো নাই মইহে ইয়াত আছোঁ তুমি একো ভয় খাব নালাগে. আই থট ইট ৱাজ এম্পটি হাউচ. ডেৰীয়ে তেতিয়া নিজে মানে বুজাব বিচাৰিছে যে হয় মই এটা খালী ঘৰ বুলিহে ভাবিছিলোঁ মই সেইকাৰণেহে সোমাই আহিছিলোঁ এনেকুৱা সি বুজাব বিচাৰিছে. মিষ্টাৰ লেম্ব চ' ইট ইজ চিন্স আই এম আউট হিয়াৰ ইন দ্য গাৰ্ডেন ইট ইজ এম্পটি আনটিল আই গ' বেক ইনচাইড. ইন দ্য মিন টাইম আই এম আউট হিয়াৰ এণ্ড লাইকলি টু ষ্টপ এ ডে লাইক দিছ বিউটিফুল ডে নট এ ডে টু বি ইনড'ৰ্ছ. মিষ্টাৰ লেম্বে কৈছে চোৱাচোন মইতো বাগিচাৰ বাহিৰলৈ ওলাই আহিছোঁ খালী এই বাগিচাখন যেতিয়ালৈকে মই ভিতৰলৈ সোমাই নাযাওঁ আৰু চোৱাচোন আই এম আউট হিয়াৰ এণ্ড লাইকলি টু ষ্টপ মই ইয়াতে আছোঁ আৰু ইয়াতে ৰ'বলৈ মই মন মেলিছোঁ বা মোৰ মন গৈছে. ইমান ধুনীয়া এটা দিন ইমান ধুনীয়া দিনত মানুহ ভিতৰত সোমাই নাথাকে. ডেৰী পেনিক আই হেভ গট টু গ'. ডেৰী তেতিয়া ভয়খন চাগে কৈছে নাই মোৰ যাব লাগে চিন্তা কৰাৰ দৰে সি কৈছে. মিষ্টাৰ লেম্ব নট এন মাই একাউণ্ট আই ডোণ্ট মাইণ্ড হু কামছ ইন টু দ্য গাৰ্ডেন. দ্য গেট ইজ অলৱেজ অ'পেন অনলি ইউ ক্লাইম্ব দ্য গাৰ্ডেন ৱাল. মিষ্টাৰ লেম্বে কৈছে একো নহয় মোৰ বাগিচালৈ সকলো মানুহ আহিব পাৰে মোৰ ঘৰৰ বাগিচাৰ দুৱাৰ সকলোৰে বাবে খোলা মাত্ৰ তুমিহে গাৰ্ডেন ৱালখন তুমি বগাই আহিলা. তেতিয়াহ'লে হাউ ডিড ডেৰী এণ্টাৰ মিষ্টাৰ লেম্বছ গাৰ্ডেন.
by climbing the garden wall. ৱালখন মানে সি বগাই আহিছে, সি গেটৰ ফালে সি অহা নাই. ডেৰি এংৰি, ইউ আৰ ৱাচিং মি. ডেৰি তেতিয়া খং উঠিছে, তুমি মানে মোক চাই আছিলা বুলি কৈছে. মিষ্টাৰ লেম, আই চ' ইউ, মই দেখিলোঁ তোমাক, বাট দ্য গেট ইজ অ'পেন, কিন্তু বাগিচাৰ দুৱাৰটো খোলা আছিলে. অল ৱেলকাম, ইউ আৰ ৱেলকাম, আই চিট হিয়েৰ, আই লাইক চিটিং. মিষ্টাৰ লেম্বে কৈছে, সকলো মানুহকে মই এনেকৈ আদৰণি জনাওঁ আৰু মই ইয়াত বহি ভাল পাওঁ, মই ইয়াত বহি আছোঁ, তোমাকো তেনেকৈ মই ৱেলকাম কৰিছোঁ, মানে তুমি যাব নালাগে. ডেৰি, আই উডন্ট কাম টু ষ্টিল এনিথিং. ডেৰিয়ে কৈছে, আই হেডন্ট কাম টু ষ্টিল এনিথিং, মই একো বস্তু চুৰ কৰিবলৈ অহা নাছিলোঁ. সি মানে নিজৰ ভাবিছে যে মিষ্টাৰ লেম্বে তাক চোৰ বুলি ভাবিব, সি সেইকাৰণে কৈছে যে মই একো চুৰ কৰিবলৈ ইয়ালৈ অহা নাই. মিষ্টাৰ লেম, ন' দ্য য়ং লেট ষ্টিল স্ক্ৰাম দ্য এপলছ, ইউ আৰ নট ছ' য়ং. মিষ্টাৰ লেম্বে কৈছে, নহয় সৰু সৰু ল'ৰাবিলাকহে আহি আপেল চুৰ কৰে, এপেলবোৰ তেনেকৈ পাৰে, তুমিতো ইমান সৰু নহয়, ইউ আৰ নট ছ' য়ং. ডেৰি, আই জাষ্ট ৱান্টেড টু কাম ইন টু দ্য গাৰ্ডেন. ডেৰিয়ে কৈছে যে মই মাত্ৰ বাগিচাখনৰ ভিতৰলৈ সোমাই আহিবহে বিচাৰিছিলোঁ. মিষ্টাৰ লেম, চ' ইউ ডিড হিয়েৰ আৰ দেন, তুমি আহিলা, এতিয়া আমি ইয়াতে আছোঁ. ইউ ডোণ্ট ন' হু আই এম. ডেৰিয়ে কৈছে, তুমিতো নাজানা মই কোন. মিষ্টাৰ লেম, এ বয় 13 অৰ চ'. মিষ্টাৰ লেমে কোন হ'ব, তুমি এটা ল'ৰা 13 বছৰীয়া বা তেনেকুৱা বয়সৰে. ডেৰি 14. ডেৰিয়ে কৈছে, প'জ এটা দি পিনে সি ক'ব যে মোৰ বয়স, তাৰ বয়স 14 বছৰ. বাট আই হেভ গট টু গ' নাও, গুড বাই. কিন্তু ডেৰিয়ে কৈছে যে নাই, মোৰ যাব লগা আছে, মই যাওঁ. মিষ্টাৰ লেম, নাথিং টু বি এফ্ৰেইড অফ, জাষ্ট এ গাৰ্ডেন, জাষ্ট মি. বাট আই এম নট এফ্ৰেইড, প'জ পিপুল আৰ এফ্ৰেইড অফ মি. লেম্বে কৈছে, একো ভয় খাব নালাগে, এখন বাগিচাহে আৰু মইহে আছোঁ, তুমি কিয় ভয় খাইছা, এনেকৈ কৈছে. ডেৰিয়ে কৈছে, তেতিয়া মই কাৰোলৈ ভয় নকৰোঁ, কিন্তু কি বুলি কৈছে, পিপুল আৰ এফ্ৰেইড অফ মি, মানুহে মোক ভয় খায়, মানে মানুহ দেখিলে সি সেইকাৰণে আঁতৰি যাব বিচাৰে, মানুহে তাক ভয় খায়. মিষ্টাৰ লেম, হোৱাই শুড ডেট বি, কি কাৰণে বুলি কৈছে. এভৰি ওৱান ইজ, প্ৰত্যেকেই. ইট ডাজণ্ট মেটাৰ হু দে আৰ, কোন হয় এইটো কথা নহয়, কিন্তু সকলোৱে মোক ভয় কৰে. আৰু হোৱাট দে চে অৰ হাউ দে লুক, সেই মানুহবিলাকে কি কয়, কেনেকুৱা দেখিবলৈ, সেইটো মেটাৰ নকৰে, কিন্তু সিহঁতে মোক সকলোৱে ভয় কৰে. হাউ দে প্ৰিটেণ্ড আই ন' আই কেন চি, আৰু সিহঁতে কেনেকৈ ভাও ধৰিব পাৰে মই জানো, মই নিজে দেখিছোঁ. মিষ্টাৰ লেম, চি হোৱাট, কি দেখিছা. ডেৰি, হোৱাট দে থিংক, কি ভাবে. হোৱাট ডু দে থিংক দেন. ইউ থিংক হেয়াৰ ইজ এ বয়, ইউ লুক এট মি এণ্ড দেন ইউ চি মাই ফেচ এণ্ড ইউ থিংক দেটছ বেড, দেটছ এ টেৰিবল থিং, that's the ugliest thing I ever saw, you think, poor boy, but I am not for underneath you are afraid anybody would be. I am, when I look in the mirror and see it, I am afraid of me. তেতিয়া কি বুলি কৈছে, ডেৰিয়ে কৈছে, তুমি চাগে ভাবিছা ইয়াত এটা ল'ৰা আছে, তুমি মোলৈ চোৱাচোন এই ল'ৰাটোলৈ, ইউ লুক এট মি এণ্ড দেন ইউ চি মাই ফেচ এণ্ড ইউ থিংক, তুমি মোৰ মুখখন দেখিবা আৰু তুমি ভাবিবা, ইছৰাম ইমান বেয়া, ডেটছ বেড, ডেটছ এ টেৰিবল থিং, ভয়ংকৰ দেখিবলৈ, ডেটছ দ্য আগলিয়েষ্ট থিং আই এভাৰ চ', তুমি ভাবিবা যে পৃথিৱীত দেখা আটাইতকৈ কুৎসিত বস্তু এইটো, প'ৰ বয়, দুৰ্ভগীয়া ল'ৰাটো বুলি ভাবিবা, বাট আই এম নট, কিন্তু মই নহয়, নট প'ৰ আণ্ডাৰনেথ ইউ আৰ এফ্ৰেইড, হয় তুমি মনে মনে ভয় খাবা, এনিবডি উড বি, যোনে হ'লেও মোক ভয় কৰিব, যিকোনো ব্যক্তিয়ে, আই এম, হোৱেন আই লুক ইন দ্য মিৰ'ৰ এণ্ড চি ইট, আই এম এফ্ৰেইড অফ মি, আৰু যেনেকৈ মই এখন আইনালৈ মই নিজকে চাওঁ, আইনাত মই নিজকে চাওঁ, তেতিয়া মই নিজেও নিজকে ভয় খাওঁ. মানে ডেৰিয়ে, এতিয়া আমি পিছৰখিনি পঢ়িলে গম পাম, ডেৰিৰ মুখখনৰ মানে এটা অংশ পূৰা বাৰ্ণ্ড, এচিড বাৰ্ণ হয়, আৰু ডেৰিয়ে কৈছে যে সেইকাৰণে মানুহে দেখিলে মোক এইবিলাক কমেণ্ট কৰে, মানে এইখিনি এক্সপিৰিয়েঞ্চ ডেৰি হৈ আছে, মানে মানুহে তাক প'ৰ বয়, ডেটছ এ টেৰিবল থিং, আগলি, এনেকৈ মানে মানুহবিলাকে তাক মন্তব্য কৰে, আৰু সেইকাৰণে ডেৰিয়ে কৈছে যে এইখিনি কথা তুমিও মোক দেখিলে ক'বা, মানে মিষ্টাৰ লেম্বক কৈছে মোৰ মুখলৈ চাই তুমি এইখিনি দেখিলে ক'বা, আৰু সেইকাৰণে কি কৰে, ডেৰি ইজ এফ্ৰেইড অফ পিপুল, ডেৰিয়ে সেইকাৰণে মানুহৰ পৰা ভয় খায়, আৰু সি সদায় মানুহৰ সংগৰ পৰা, হি অলৱেজ এভইডছ দ্য কোম্পেনী অফ পিপুল, যিকোনো মানুহৰ সংগৰ মানে সি সদায় আঁতৰি থাকে সংগৰ পৰা, আৰু কি কয় মানে ডেৰি ইজ এ লোনলি বয়, সি এটা অকলশৰীয়া ল'ৰা. ছাত্ৰ ছাত্ৰীসকল, মই ইমানলৈকে পঢ়াইছোঁ, ইমানলৈকে গম পাইছোঁ যে ডেৰি ইজ এ য়ং বয় অফ 14, এটা 14 বছৰীয়া ল'ৰা, আৰু মিষ্টাৰ লেম ইজ এন অল্ড মেন, এজন বৃদ্ধ মানুহ, আৰু ওৱান ডে ডেৰি এণ্টাৰ্ছ ইন টু দ্য গাৰ্ডেন অফ মিষ্টাৰ লেম বাই ক্লাইম্বিং দ্য গাৰ্ডেন ৱাল, আৰু এদিনাখন ডেৰিয়ে মিষ্টাৰ লেম্বৰ বাগিচাখনলৈ আহিল, গাৰ্ডেন ৱালখন বগাই,
আৰু কি কৈছিলে তাত মিষ্টাৰ লেম্বছ ছিটিং আণ্ডাৰ দ্য এপল ট্ৰি, আপেল গছজোপাৰ তলত মিষ্টাৰ লেম্ব বহি আছিল আৰু মিষ্টাৰ লেম্বে ডেৰিক বাৰে বাৰে কৈছিল যে ইউ আৰ ৱেলকাম, কিন্তু ডেৰিয়ে কৈছিল যে মই একো চুৰ কৰিবলৈ অহা নাই, মাত্ৰ মই ভাবিছিলোঁ যে দিছ ৱাজ এন এমটি প্লেচ, এখন উকা ঠাই বা খালী ঠাই। আমি ইমানলৈকে পাইছোঁ ডেৰি আৰু মিষ্টাৰ লেম্বক। নেক্সট ক্লাছত মই নেক্সটখিনি কণ্টিনিউ কৰিম। থেংক ইউ।